নমস্কাৰ ৰিঞ্জুমনিছ কিচেনলৈ মই পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে মুৰি লাডু ৰেচিপিটা লৈ আহিছো। যেহেতু বিহু পালেহি সেইকাৰণে ঘৰতে মুৰি লাডু কেইটামান বনাইছিলো, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। এইদৰে মুৰি লাডু কেইটা বনালে অকণমানো হেমেকি নাযায়, খুব ধুনীয়াকৈ মচমচীয়া হৈ থাকে, লগতে খায়ো ভাল লাগে। আপোনালোকে এবাৰ বনাই চাব পাৰিব যিসকলে এতিয়ালৈকে এই ধৰণে মুৰি লাডু বনোৱা নাই। তেনেহলে আহকচোন বেছি দেৰি নকৰি ৰেচিপিটো মাজলৈ যাওঁ। মুৰি লাডু বনাবৰ কাৰণে মই অলপ মুৰি লৈ লৈছো। আপোনালোকে যিমান মুৰি লাডু বনাব বিচাৰিব সিমান জোখত মুৰি লৈ ল'ব। মই প্ৰথমতে ইমানেই লৈ লৈছো, যদি প্ৰয়োজন হয় আৰু অলপ পিছত লৈ ল'ম। অলপ গুৰ মই এইদৰে সৰু সৰুকৈ কাটি লৈছো, এই ধৰণে কাটি ল'ব। গেছত কেৰাহী এখন বহাই দিছো। ইয়াতে আধা চামুচ মানৰ জোখাৰে ইয়াতে ৰিফাইন অইল অকণমান দি লৈছো। ইয়াতে তেল অকণমান দি ল'ব বা ঘিউ অকণমানো দি ল'ব পাৰে। এইদৰে যদি তেল বা অকণমান ঘিউ দি লোৱা হয় তেতিয়া মুৰি লাডুকেইটা খুব ধুনীয়া হয়। এতিয়া মই কেৰাহীত অকণমান গুৰ দি লৈছো। খুব কম পৰিমাণে ইয়াতে মই গুৰ দিছো। যিহেতু মই লাডুকেইটা অকলে বনাম সেইকাৰণে কম পৰিমাণে গুৰ দি এই ধৰণে মই লাডু বনাই যাম। এতিয়া গুৰখিনি গলিবলৈ দিম, হেতাখনে লৰাই থাকিম যেতিয়ালৈকে গুৰখিনি ভালকৈ গলি নাযায়। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছো। যেতিয়া গুৰখিনি ভালকৈ গলি যাব আৰু বুৰবুৰণি আহিব তেতিয়াই মই ইয়াতে মুৰিখিনি দি দিম। আপুনি যদি অকলেই মুৰি লাডুকেইটা বনাব তেতিয়া কিন্তু কেতিয়াও সৰহকৈ গুৰ আৰু মুৰি দি নবনাব। কম কম পৰিমাণ দি এই ধৰণে বনাব। যদি সৰহকৈ একেচাতে গুৰ আৰু মুৰি দি বনায় তেতিয়া 4 বা 5টালৈকেহে লাডু বনাব পাৰিব, বাকীখিনি টান হৈ যাব, মুৰিখিনি নষ্ট হ'ব। সেইকাৰণে এই পদ্ধতিৰে আপোনালোকে মুৰি লাডু বনাব অকলে বনালে। দেখিলে নহয় যেতিয়া গুৰখিনি গলি গ'ল আৰু অকণমান বুৰবুৰণি আহিলে তাৰ পাছতে মই মুৰিখিনি অলপ দি ল'লোঁ। বহুত বেছি মুৰি দি লোৱা নাই, অলপ কম পৰিমাণে মুৰি দি লৈছোঁ আৰু সকলোখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এয়া এইদৰে ভালকৈ মুৰিখিনি গুৰৰ লগত মিক্স কৰি ল'ব। এতিয়া মই কাঁহী এখনত মুৰিখিনি এইদৰে ঢালি লৈছোঁ আৰু গৰমে গৰমে মুৰি লাডু বনাই ল'ম। মুৰি লাডু বনাবৰ কাৰণে খুব খৰধৰ কৰিব, যদি খৰধৰ নকৰে তেতিয়া টান হৈ যাব। এয়া মই গৰমে গৰমে খুব খৰধৰকৈ এই ধৰণে মুৰি লাডু বনাই গৈছোঁ। খুব কোমল হাতেৰে এইদৰে লাডু বনাই ল'ব, খুব ধুনীয়া হয় লাডুকেইটা। দেখিছে নহয় এই লাডুকেইটা বনোৱাৰ পাছতে বাকীখিনি অকণমান টান হৈ আহিছে। মই এই ধৰণে বনাই গৈছোঁ। খুব খৰধৰ কৰিব লাডুকেইটা বনাওঁতে। এই মুৰি লাডুকেইটা বনাওঁতে অকণমানো হাতখন তিয়াই নল'ব। যদি তিয়াই লয় তেতিয়া মুৰিখিনি হেমেকি যাব, লাডুকেইটা ভাল নহ'ব, মচমচীয়া নহ'ব।
দেখিছেনে একেবাৰে শেষৰটো অকণমান টান হৈছেই এয়া প্ৰথমতে মই ইমান কেইটা লাডু বনাই ললোঁ আকৌ গেছত কেৰাহীখন বহাই দিছোঁ গেছৰ ফ্লেমটো মই লোত ৰাখিছোঁ ইয়াতে অকণমান ৰিফাইন অইল দি লৈছোঁ সৰু চামুচে আধা চামুচৰ জোখেৰে ইয়াতে তেল দি ল'ব তেলখিনি অকণমান গৰম হ'বলৈ দিছোঁ সেই একেধৰণে গুড় অকণমান কেৰাহীতে দি লৈছোঁ গুড়খিনি গলি যোৱালৈকে হেতাখনে লৰাই থাকিম এই ধৰণে লৰাই থাকিব গেছৰ ফ্লেমটো লোত ৰাখিছোঁ এয়া দেখিছেনে গুড়খিনি গলিছে আৰু বুৰবুৰণি এটাও আহিছে সেইটো সময়তে মই মুড়িখিনি ইয়াতে দি ল'ম আৰু হেতাখনে সকলোখিনি লৰাই দিছোঁ যাতে মুড়িখিনি গুড়খিনিৰ লগত ভালকৈ মিক্স হৈ যায় এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ মুড়িখিনি কাঁহীখনত এদৰে দি লৈছোঁ আৰু গৰমে গৰমে লাডু বনাই যাম এই পদ্ধতিৰে মই বহুতখিনি মুড়ি লাডু বনাই ল'ম যেহেতু মই অকলে মুড়ি লাডু কেইটা বনাইছোঁ সেইকাৰণে এই পদ্ধতিৰে বনাইছোঁ আপোনালোকে মুড়ি লাডু বনোৱা সময়ত যদি ৩-৪ গৰাকীমান একেলগতে থাকে লাডু বনাবলৈ তেতিয়া এই পদ্ধতি ব্যৱহাৰ নকৰিলেও হ'ব একেবাৰতে গুড় আৰু মুড়ি দি লাডুখিনি বনাব পাৰিব মই অকলে বনোৱাৰ কাৰণে এই পদ্ধতিৰে বনাইছোঁ এয়া দেখিছেনে একেবাৰে শেষৰটো টান হৈ যায় যদি আৰু সৰহকৈ বনাই তেতিয়া বাকীখিনিটো টান হৈ যাবই এইকেইটা লাডু বনাওঁতেই একেবাৰে শেষৰটো টান হৈ গৈছে এইদৰে মুড়ি লাডু কেইটা বনালে খাবলৈ খুব টেষ্ট হয় আৰু মচমচীয়া হয় এয়াৰটাইট কণ্টেইনাৰত যদি ৰাখি থয় বহুত দিনলৈকে ভাল হৈ থাকে 20-25 দিন মানলৈকে ভাল হৈ থাকিব অকণমানো বেয়া হৈ নাযায় এয়া দেখিছেনে মই মুড়ি লাডুখিনি বনাই ল'লোঁ খুব ধুনীয়া হৈছে মুড়ি লাডু কেইটা খায়ো ভাল লাগে এবাৰ বনাব যিসকলে এতিয়ালৈকে মুড়ি লাডু বনোৱা নাই আজিৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহে মই আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব ৰেচিপিটো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এনেহ'লে আজিলৈ আহিছোঁ ধন্যবাদ